বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই খুবেই ভাল পাব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে চাই যাব মই কেনেদৰে ডিজাইনটো আৰম্ভ কৰোঁ। এনেকৈ চেন বনাই ল'ব। 10 চেন 3 4 5 6 7 8 9 10 দেখিছেনে? 10 চেন হৈছে। চিংগুল ক্ৰচিয়া 20 বাৰ দিব। এনেকৈ 1 2 3 এইখিনি এনেকৈ গোটেই ৰাউণ্ডটো এনেকৈ গুঠি ল'ম। এই মই ৰাউণ্ডটো শেষ কৰিলোঁ। আকৌ চিংগল কৰিছে, আকৌ 20 পাক এনেকৈ গুঠি ল'ব। দুই 3 4 5 6 এনেকৈ গোটেই ৰাউণ্ডটো আকৌ গুঠি ল'ম। ৰাউণ্ডটো শেষ কৰিলোঁ। এতিয়া এইখিনিৰ পৰা চাৰি পাককৈ এনেকৈ বনাই ল'ব। দুই 4 1 2 3 4 1 2 4 5 6 1 2 3
2 3 4 দেখিছে গোটেই ৰাউণ্ডটো এনেকৈ মই এতিয়া গুঠি ল'ম মই ৰাউণ্ডটো শেষ কৰিলোঁ এতিয়া এয়া শেষ কৰিলোঁ এতিয়া 3 বাৰকৈ চেন গাঁঠিব চেন 2 আকৌ 3 বাৰ দুই 3 4 5 বাৰ গাঁঠি এইখিনি দুই 3 4 5 চুকটো দেখিছেনে এনেকৈ গোটেই ৰাউণ্ডটো গাঁঠি ল'ব লাগিব 1 2 3 2 এনেকৈ মই গোটেই ৰাউণ্ডটো এতিয়া গাঁঠি ল'ম মই সম্পূৰ্ণ কৰিলোঁ দেখিছেনে ফুলটো কিমান ধুনীয়া হৈছে এনেকৈ মই আৰু 5টা এনেকৈ গাঁঠি ল'ম এতিয়া মই এই গোটেইকেইটা গাঁঠি ল'লোঁ এতিয়া মই এটা নিৰ্দিষ্ট আকাৰ দি গাঁঠি যাম এতিয়া মই মণি দি চিলাই ল'লোঁ এতিয়া থোপাকেইটা বনাই ইয়াত চিলাই ল'ম থোপাটো মই কেনেকৈ বনাওঁ দেখুৱাই দিছোঁ এনেকৈ 30 পাক দি ল'ব এতিয়া মই এনেকৈ আৰু 2টা বনাই মই তাত চিলাই ল'ম আজি ডিজাইনটো সম্পূৰ্ণ হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু
শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়ালৈ সকলো সুস্থ থাকক আৰু সকলো ভালে থাকক।